মোৰ মন মগজুত হাহাকাৰ কৰা তুমিজনী। নাজানো কেনেকৈ ক'ত বিচাৰি পাম তোমাক। তথ্য বুলি ক'বলৈ কেৱল তুমি নামৰ নামটোহে আছে লাখত। ছ'চিয়েল মিডিয়াৰ এনে কোনো ঠাই নাই য'ত এবাৰ তোমাক বিচাৰি ভুমুকি মৰা নাই। ইনষ্টাগ্ৰাম, ফেচবুকৰ চাৰ্জ বাৰডালত তুমি নামৰ নামটো চাৰ্জ কৰি চোৱা কামটো এতিয়া মোৰ ডেইলি ৰুটিন হৈ পৰিছে। শুনাচোন, মই আকাশৰ দৰে বিশাল হ'ব নোৱাৰিলেও আৱৰি ৰাখিম মৰম ভাল পোৱাৰে তোমাক। কেৱল তুমি ছাঁটো হৈ মোৰ লগত থাকিবা। মই সময়বোৰকো ধৰি ৰাখিব চেষ্টা কৰি যাম। তুমি প্ৰতিটো মুহূৰ্তক উদযাপন কৰিবা। তুমিজনীৰ সুখৰ কাৰণেই মই সমস্তবোৰ কৰি যাম। এদিন এই সময়বোৰো ভাগৰি পৰিব, তোমাক মোৰ কাষলৈ বুলি বিচাৰি আনিব। সেইদিনা সময়বোৰো থমকি যাব, বুকুৰ ধপধপনিবোৰ বাঢ়ি যাব ধৰিব আৰু এনেদৰেই চকুল হৈ বাগৰি পৰিব তোমালৈ বুলি থকা মৰম ভাল পোৱাবোৰ। ঐ মোৰ মন মগজুত হাহাকাৰ কৰা ছোৱালীজনী, তুমি নহয় কেৱল মোৰ ফেচবুক অথবা ইনষ্টাগ্ৰাম ষ্টৰী, তুমিতো মোৰ ৰঙীন সপোনবোৰৰ আঁৰত লুকাই থকা বৰষুণ ভাল পোৱা ছোৱালীজনী। মোৰে জান কিয় কৰা